মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আব্দুল আলী, সহকাৰী শিক্ষক, বিকে মিলন প্ৰাথমিক বিদ্যালয়। যোৱা ক্লাছত কোৱা দৰেই আজি আমি এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটোত কি কৈছে? ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰ হ'ব অসমক ডক্টৰ ভূপেন হাজৰিকাই আই বুলি সম্বোধন কৰিছে। এতিয়া খ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ চোৱা। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। এতিয়া গ নম্বৰটো চোৱা। খৰত নিশাই আইৰ কেশ কিহেৰে সজায়? উত্তৰ হ'ব কি? খৰত নিশাই আইৰ কেশ তৰাৰে সজায়। এতিয়া আহা ঘ নম্বৰটো চাওঁ। ঘ নম্বৰটো কি কৈছে? পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? ইয়াৰ উত্তৰ হ'ব অসমীয়া ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ। ইয়াত কি কৈছে? ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ হ'ব লুইতৰ পাৰত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাওঁ আহা। এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশৰ কথা কৈছে? উত্তৰ হ'ব কি? সূৰ্য উঠা দেশ মানে অসমক বুজাইছে। এতিয়া চাওঁ আহা আজিৰ অন্তিম প্ৰশ্নটো। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব অসমৰ দৰে ৰসাল মাটি নোপোৱাৰ কথা কৈছে। বুজি পাইছা তোমালোকে? তো বাকী থকা যিখিনি প্ৰশ্নোত্তৰ আছে এইখিনি তোমালোকে ঘৰত আলোচনা কৰিবা। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে